তো হে গাইস ওয়েলকাম টু এ নিউ ব্লগ। আর বর্তমান আমার ইয়াতে কি চলি আছে জানে না আর মানে আমার ইয়াত চলি আছে কিডনেপিং হয়। আমার বংশৰত মানে বৰ্তমান ট্ৰেন্ডিঙত আছে কিডনেপিংটো। আৰু ইয়াত ষ্টাৰ্টিং ক'ৰ পৰা হৈছিল জানে না? প্ৰথমতে মানে আমাৰ ইয়াৰ গাঁও গণমৰ পৰা নোহোৱা হৈছিল, তাৰপিছত আমাৰ ঘৰৰ ওচৰতে গোপাল থানৰ পৰা এজন ল'ৰা নোহোৱা হৈছিল, আৰু লাষ্টত হৈ কেনে মানে এতিয়া বহুত কবাৰ পৰা নোহোৱা হ'ব ধৰিছে। তো প্ৰথম দুটা ঘটনাটো বাৰু প্ৰমাণ চমাণ চব পোৱা গৈছে বা নোহোৱা হৈছে, বা ছেকেণ্ড ল'ৰাজনতো ক'ব নাপায়, কিন্তু ডেড বডিটো পাইছে। তো তেখেতৰ আত্ম মানে চিৰশান্তি লাভ কৰক। আৰু যিয়ে নহওক আমি আমাৰ টপিকটোলৈ আগবাঢ়ো। মানে আমাৰ টপিকটো হৈছে এনেকুৱা ধৰণৰ, যদি ৰাইজে দেখা পায় আছে 10টা, দেন ৰাইজে কৈ আছে 100টা। তো মানে মানুহখিনি ইমান বেছি ভয় খাই আছে যে প্ৰথমতে ধৰাল কিডনেপিং হৈছেও যদি, ছেকেণ্ড টাইমত কি হৈছে যে কোনোবা যদি গাড়ী এখন আহি কেনে শ্ল' যদি কৰিছে, মই কিডনেপ কৰিব আহিছে পলো। তো মানে মানুহৰ মনত ভয়টো এনেকুৱা এটা লেভেলত সোমাইছে যে ৰাতিপুৱা 7টা বজাত আমাৰ তিনিআলি চকত এখন বাছ আহে, সেই বাছখনৰ পৰা এজন মানুহ নামি আহি কেনে কয়, এই জল্দি চিট খালী আছে। মানুহ সি আকৌ কিডনেপাৰ বুলি ভাবে, কিন্তু সেইজন হেণ্ডিমেনে হয়। তো হয়, ভয় খোৱাটো ঠিকে আছে, মানুহখিনি অভিয়াছলি ভয় খাব যদি এনেকুৱা ঘটনাবোৰ হৈ আছে। তো মানুহখিনিয়ে ভয় খাই কেনে যিটো উৰা বাতৰি চলি আছে, সেই উৰা বাতৰিত মানুহখিনি আৰু বেছি আতংকিত হৈ গৈ আছে। তো ৰিচেণ্টলি বেলেগতো ক'বলৈ নাযাওঁ, মোৰ ফালৰ পৰা পাৰ্চনেল এটা এক্সপিৰিয়েঞ্চ অলপ ক'বলৈ ওলাইছো। মানে যোৱাকালি কি হ'ল, মই যিখিনি জেগাত থাকো সেইখিনিক আমবাৰী বুলি কয়, আৰু আমাৰ অলপমান 5 কিলোমিটাৰ মান আগত এখন শিঙিমাৰী নামৰ জেগা আছে। তাৰ এজন ল'ৰা আহি কেনে মোক সোধে, ভাই তহঁতৰ ঘৰত বোলে যোৱাকালি ৰাতি কিডনেপিং হৈছে? মই বোলো হে, আমাৰ ঘৰৰ ওচৰত কিডনেপিং হৈছে আৰু মই গম নাপাওঁ? মানে ভাবক নাই, এনেকুৱা লেভেলত মানে উৰা বাতৰি চলি আছে বৰ্তমান। তো কিডনেপিং নোহোৱা নহয়, মানে অলপমান আতংক চলি আছে, কিন্তু যদিহে 10% হৈ আছে, মানুহে কথাৰে মুখেদি কৈ কেনে 100% কৰি দেখাই আছে এইটো। তো সেয়ে মানুহখিনি ক'বলৈ লৈছে, আপোনালোকে অলপ সাৱধানে থাকক। ক'ৰবাত গ'লে মানে আপোনাৰ লগত কিবা অস্ত্ৰ আপুনি যদি নিজকে ছেভ কৰিব পাৰে, সেনেকুৱা এটা বস্তু লৈ থাকক, আৰু এই উৰা বাতৰিৰ পৰা দূৰত থাকক। মানে মানুহখিনি মুখে চলি আছে যে এই অমুকত কিডনেপ হৈছে, অমুকত ল'ৰাজনক উঠাবলৈ চেষ্টা কৰিছে কিডনেপাৰে, কিন্তু এই অমুকত য'ত কোন হয় বা এই অমুকৰ জাগাটো ক'ত কোনো নাজানে। মানে কি, মানে অভিয়াছলি উৰা বাতৰি মুখে চলি আহিছে। কোনোবাই কলাকে অমুক উঠাব খুজিছি, তো কোনোবাই যাই কেনে কলাকে অমুকক লৈয়ে গেছি, কিন্তু এই অমুকজন কোন সেইটোহে কাৰি নাজানে। তো আপোনালোকে প্ৰথমতে অমুকক যখন বিচাৰি আনক, তাৰ পিছতহে অমুকৰ কথা কওক। তো ভিডিঅ'টো বেছিকৈ অমুকি হৈ যাব। তো এইখিনি কথা বাদ দিয়ক। আৰু ইয়াতে এটা কথা, প্ৰশাসনে মানে এইটো ঘটনাক লৈ কেনে মানে একো গুৰুত্বই দিয়া নাই। মানে মানুহখিনিয়ে কৈ আছে যে এইখিনি জেগাত অপহৰণটো বেছিকৈ হৈ আছে। মানে আমাৰ কুলহেতি নামৰ ৰাস্তা এটা আছে, সেইখিনিত হৈ থকা বুলি কৈছে। তাত অভিয়াছলি পুলিচ দিয়ক, ছেফ দিয়ক অলপমান কিবা হ'লেও, কিন্তু নাই, একো নাই। আৰু মেইন কথাটো কি জানে নে? মেইন কথাটো হ'ল এনেকুৱা যে নিউজতো মানে এইবিলাক ঘটনা ভালকে শুনিবলৈ পোৱা নাই। তো প্ৰশাসনে হওক বা এই নিউজৰ মানুহবোৰে হওক, কিয় মানে এইবিলাক ঘটনাত গুৰুত্ব দিয়া নাই? অভিয়াছলি সিহঁতেও জানে যে এটা অলপ উৰা বাতৰি প্ৰচাৰ হৈ আছে বেছিকৈ। তো মোৰ মানে এইটো ঘটনাৰ বিষয়ে ক'বলগীয়া মোৰ ফালৰ পৰা একো নাই। আপোনালোকে যিখিনি দেখিলে বা যিখিনি মই ক'লো সেইখিনিয়ে। আৰু ইয়াতে এটা কথা কওঁ, আপোনালোকে অকণমান সাৱধান হৈ থাকক আৰু ছেফটিত থাকক। আৰু প্লিজ কৈছো, এই উৰা বাতৰিবিলাক মানে বিশ্বাস নকৰিব, একো প্ৰমাণ নোহোৱাকৈ উৰা বাতৰিবোৰ নুশুনিব। আৰু আপোনালোকে কিডনেপাৰ বাহিৰত বিচাৰিছে, কিডনেপাৰ আমাৰ ইয়াতে আছে, চাওক এই কিডনেপ হৈ গৈছে। অলপ আগতে ময়ো কিডনেপ হৈছিল, আৰু কিডনেপ এজন ডেকা আছিল। মানে খানি আপোনালোকক অলপ মছলা দিব লাগে কৰি কেনে দেখালো আৰু নেকি। বাকী ভাই কিডনেপ হৈ কেনে লাগছি? ভাল লাগছে না? ঠিকে আছে। তো সেই আৰু কি কৰিব, উপায় নাই। অৱশ্যে ৰাইজৰো দুখ নাই, মানুহে যি শুনিছে অৱশ্যে এইটোৱে কৈছে। কিন্তু এটা কথা হয়, আজিলৈকে মানে আমাৰ এই গাঁওখনত এনেকুৱা ধৰণৰ ঘটনা হোৱা নাছিল, কিন্তু এইবাৰে প্ৰথম। আৰু জুবিন বাহঁতে কেদাৰনাথত মানে মন্দিৰ গৈ পালে ভিডিঅ' দিলে, আপোনালোকে চাইছে নে নাই? সিহঁতেও চাগে 4-5 তাৰিখ মানে আহি পাব। তো অহাৰ পিছত বঢ়িয়া ভ্লগ আহিব। আৰু চিৰিয়াছলি এটা কথা কি চলিছে জানে নে? সেই যে কিডনেপাৰবোৰ, সিহঁতে বোলে এখন বলেৰো গাড়ী লৈ আহে, কিছুমানে কলা ৰঙৰ বলেৰো লৈ আহে, কিছুমানে বগা ৰঙৰ বলেৰো লৈ আহে। মানে কাৰ কথা শুনব? ৰ'ব, এটা চেলেঞ্জ লৈছো, দুৰ্গা পূজাক লাগি মানে এইবাৰ 10,000 কৰিম বুলি ভাবছো। তো আপোনালোকে যদি ছাবস্ক্ৰাইব কৰে না, ছাবস্ক্ৰাইবটো কৰি দিব, কাৰণ দুৰ্গা পূজাক লাগি 10,000 কৰিব লাগিব ভাই লগ। তো ছাপোৰ্টখিনি দিব। তো বাদ দিয়ক, আৰু কাৰণ আৰু কিমান কথা শুনিব। তো এইটো আছিল আজিৰ ভিডিঅ'। আজিলৈ ইমানে, ধন্যবাদ, বাই বাই, জয় অসম। আকৌ লগ পাম বেলেগ ভিডিঅ'তে। খালি আপোনালোকে সতৰ্ক থাকক। বাই বাই।